গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত লৈলো শৰণ আজি পবিত্ৰ ভাদ মাহৰ শেষ দিন অৰ্থাৎ আজি এই দিনটোতে আমি আসলতে ঐতিহাসিক ধৰ্মীয় পীঠ শ্ৰী শ্ৰী আঠখেলীয়াৰ নামঘৰলৈ আমি যাত্ৰা কৰিছো আমি আসলে পুৱাতে ওলালো যেহেতু দিনৰ ভাগত যথেষ্ট গৰম পৰিছে ভাদমা বুলিলে গৰম বুলি আমি সকলোৱে জানো গতিকে আমি খুবেই ৰাতিপুৱা 5টা মান বজাতে আমি আঠখেলীয়া নামঘৰলৈ গোলাঘাটৰ পৰা যাত্ৰা কৰিলো গোলাঘাটতে আছে যদিও আমাৰ টাউনৰ পৰা আঠখেলীয়া নামঘৰলৈ কমেও 20 কিলোমিটাৰ মান হ'ব আমি ইতিমধ্যে আমি হামদৈ পথাৰৰ মাজেদি আহোম গাঁও হৈ পেলাই এই নামঘৰলৈ আমি গৈ আছো এয়া পবিত্ৰ আমি ইতিমধ্যে উপস্থিত হৈছি আঠখেলীয়া নামঘৰ প্ৰথমখন তোৰণ আৰু ইয়াৰ পৰিচালনা সমিতিয়ে ভক্তপান ৰাইজক আদৰিবৰ কাৰণে কেবাখনো কিন্তু অস্থায়ীভাৱে তোৰণ নিৰ্মাণ কৰি তেওঁলোকে আদৰণি জনাইছে সুন্দৰ এটা পৰিৱেশ সব চাৰিও কাষে ৰাস্তাৰ কাষে কাষে ধুনীয়া ধুনীয়াকে গছবিলাক আছে আৰু ইয়াতে হেয়া পাৰ্কিং কৰিবৰ কাৰণে সুন্দৰকৈ আসলতে এইখিনি বনাই দিয়া হৈছে আগৰ পৰাই আছে অকল ভাদমা বুলিয়ে নহয় প্ৰত্যেকটো দিনতে ইয়াত ধুনীয়াকৈ পাৰ্কিং ষ্টেণ্ড বা এইবিলাকত সমূহ গাড়ীসমূহ ৰখাৰ পিছত মানুহখিনি আমি এনেকৈ আগবাঢ়ি যাওঁ এই আমি আহি আছো আঠখেলীয়া নামঘৰ মূল তোৰণেদি সোমাই পেলাই আমি এতিয়া মূল প্ৰৱেশদ্বাৰত আমি উপস্থিত হৈছে এয়া চাওক কি এটা সুন্দৰ পৰিৱেশ আসলতে অলপ পছাত কিন্তু ইয়াতে সাংঘাতিক ধৰণৰ মানুহৰ ভিৰ হ'ব সেইকাৰণে আমি পুৱাতে আহিছো হেতু মই আগতে আপোনালোকক উল্লেখ কৰিছো গতিকে চাওক এয়া আমি একদম শেষৰখন যিটো বাটচৰা নামঘৰ ভাগিলে সোমাই যোৱাৰ শেষৰ বাটচৰা আৰু এয়া আদৰণি ইয়াতে আসলতে মূল নামঘৰৰ ভিতৰত চাকি বন্তি লগাবলৈ দিয়া নহয় যেটো যথেষ্ট লেতেৰা হ'ব পাৰে যথেষ্ট পৰিষ্কাৰকৈ মানে পৰিচালনা সমিতিয়ে ৰাখিছে সেইকাৰণে বেলেগ এভাগ নামঘৰ সদৃশ এটা সভা কক্ষত বুলি নহয় তাতে সকলোৱে চাকি বন্তি জ্বলাইছে আৰু তাৰ কাষতে প্ৰসাদ দিবৰ কাৰণে ব্যৱস্থা কৰিছে আমি প্ৰসাদ যিসমূহ আমি শৰাই দিওঁ সেইসকলে আমি গৈ পেলাই সেই ঘৰটোতে গৈ পেলাই আমি আমাৰ শৰাই ভাগ আগবঢ়াই দিওঁ আৰু আহিব সময়ত চাকি বন্তি জ্বলাই মূল নামঘৰত গৈ আমি তেনেকৈ সেৱা লওঁ আশীৰ্বাদ লওঁ ভকত বৈষ্ণৱসকল তাতে বহি থাকে আৰু দৈনিক তেওঁলোকে নাম কীৰ্তন প্ৰসংগ কৰি থাকে আৰু তাতে আমি সেৱা লৈ পেলাই ক্ৰমে আমি প্ৰসাদ আনিবৰ কাৰণে এই বাটচৰাটোৱেদি সোমাই গৈ পেলাই প্ৰসাদ লওঁ এয়া চাওক ইমান এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা আসলতে বেছি পবিত্ৰ লাগে মানুহৰ মানে অলপ মানে ভিৰটো কমি থাকে কাৰণে খুবেই এটা শীতল পৰিৱেশ ইফালে চাওক কিমান সুন্দৰ লাগিছে হয়তো অলপ পিছত এই পৰিৱেশ আমি দেখিবলৈ নাপাব অগণন মানুহ ইয়াত আমি গম পাইছোঁ যে ইয়াত দৈনিক লাখৰ ওপৰত মানুহ ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত হৈছে ভাদমাহ বুলি সকলোৱে বছৰটোৰ কাৰণে সেৱা লৈছেহি আশীৰ্বাদ লৈছেহি এয়া চাওক কি এটা সুন্দৰ পৰিৱেশ নামঘৰৰ ভিতৰ চৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এয়া হৈছে মূল নামঘৰ ভাগি য'ত বন্তি প্ৰজ্বলন কৰা হয় মূল যি গছি বন্তি ইয়াতে প্ৰজ্বলন কৰা হয় এয়া চাওক মই আহি পেলাই ইয়াতে আমি সেৱা লৈছোঁহি খুব কম মানুহ আছে এতিয়া শান্ত এটা পৰিৱেশ বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ এয়া মূল নামঘৰ ভাগিৰ লগতে লাগি থকা বৃহৎ আকাৰৰ পুখুৰীটো মাজত দেখিছে পুখুৰীৰ মাজত যিটো কালীয় দমনৰ যিটো কথা যিটো পৌৰাণিক কথা আছে এই কথাখিনি ইয়াত খুব ধুনীয়াকৈ বৰ্ণনা কৰি ইয়াত মূৰ্তি আকাৰে বহাই দিয়া হৈছে আৰু কাষে কাষে বিভিন্ন ধৰণৰ ফুল গছ পুখুৰীটোৰ কাষে কাষে আছে আৰু তেখেত হৈছে এজন বিদ্যালয়ত তেখেতে কৰ্মৰত এজন শিক্ষক বুলি আমি গম পাইছোঁ আৰু তেখেতেও ভাদমা বুলি ইয়াত নিজৰ শ্ৰম দান কৰি
ভক্তসকলক মানে তেওঁলোকে উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছে এয়া চাওক পুখুৰীত থকা কাছখিনিয়ে খুব ধুনীয়াকৈ জলকেলি কৰি আছে আচলতে ৰ'দ পৰা নাই বাবে সকলো কাছ বাহিৰলৈ ওলাই অহা দেখা গৈছে বিশেষকৈ এই দলংখনত এটা কাছ কিন্তু আমি যোৱাৰ পৰা কাছটো কিন্তু তাতে পৰি থকা আমি দেখিছোঁ আৰু আমি আজি আচলতে আমাৰ যি আঠখেলীয়া নামঘৰত অহাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য আমাৰ ইতিমধ্যে শেষ হৈছে আৰু আমি ঘৰলৈ যাবলৈ এতিয়া ওলাই আহিছোঁ এয়া দেখিছে আমি বাটচৰাইদি পুনৰ আমি গৃহমুখে আহি আছোঁ আৰু খুব সুন্দৰ লাগিছে চব ইমান ধুনীয়া লাগিছে কাষে কাষে এইবিলাক আচলতে দেৱদাৰু গছ তেওঁলোকে খুব ধুনীয়া পৰিকল্পনাৰে আচলতে নামঘৰভাগি সজাই তুলিছে পৰিৱেশটো খুব সুন্দৰ হৈছে দেখিবলৈ এয়া মূল বাটচৰাইদি আমি বাহিৰলৈ ওলাই আহিছোঁ আমি ইয়াৰ পিছতে আমি ঘৰলৈ আমি যাত্ৰা কৰিম প্ৰিয় দৰ্শকসকল মই ভাবিলোঁ আজিৰ ব্লগটো চাই আপোনালোকে যথেষ্ট উপকৃত হৈছে যিসকলে এতিয়াও শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আহিবলৈ সুবিধা পোৱা নাই মই ভাবোঁ আপোনালোকে এই ব্লগটোৰ যোগেদি যিখিনি কথা জানিছে তেওঁলোকে আপোনালোকে উপকৃত হোৱাৰ লগতে এদিন হ'লেও এই ধৰ্মীয় পীঠত আপোনালোকে উপস্থিত হৈ ভগৱানৰ আশীষ গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ আৰু ইয়াকে কৈ আজি মই মোৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ